উদ্বোধন কৰিলে আপুনি কি ক'ব? মই যোৱা বছৰো আহিছিলোঁ, এই বছৰো আহিছোঁ। আজি 7 জুলাই পবিত্ৰ ৰথ যাত্ৰাৰ দিন আৰু উৰিষ্যাৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বত ইস্কনসকলে প্ৰভু জগন্নাথৰ কাৰণে সকলো ৰাইজে মিলি পেলাই এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াত আমাৰ বিশেষকৈ বঙালী ভাষী দাদা ভাইসকলে বেছিকৈ অংশগ্ৰহণ কৰে। আমিও কিন্তু প্ৰভু জগন্নাথৰ কাৰণে যিমান পাৰোঁ ইয়াত সকলো অংশগ্ৰহণ কৰোঁ আৰু বিশ্বৰ শান্তিৰ কাৰণে, বিশ্বৰ ঐক্যতাৰ কাৰণে আৰু মানৱ জাতিটো সদায় ভালে থাকে ইয়াৰ কাৰণে আমাৰ বিশ্বৰ প্ৰভু জগন্নাথক আমি সকলো পূজা অৰ্চনা কৰোঁ। আৰু আজি এইটো এটা ডাঙৰ মহোৎসৱ। এই মহোৎসৱত সকলো অংশগ্ৰহণ কৰে। মই আশা কৰিছোঁ যে টংলা যিটো ইস্কন তেখেতসকলৰ নেতৃত্বত এই ৰথ যাত্ৰাৰ দ্বাৰা টংলা অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যতা, মৰম, স্নেহ, ভাল পৰিৱেশ সদায় থাকিব। আৰু এই যে আধ্যাত্মিকতা আৰু যিটো উইজডম, জ্ঞানৰ কথা, এইটো সমাজত সদায় লাগে, তেতিয়াই সমাজটো সঠিক পথত গতি কৰিব পাৰিব। গতিকে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পাই খুব আনন্দিত আৰু পবিত্ৰতা অনুভৱ কৰিছোঁ। প্ৰভু জগন্নাথে যাতে সদায় আমাক আশীৰ্বাদ কৰে আৰু প্ৰভু জগন্নাথৰ প্ৰতি আমাৰ শ্ৰদ্ধা আমি নিবেদিছোঁ। টংলা ইস্কনত এটা গেষ্ট হাউচৰ দৰকাৰ হৈছে আৰু এই গেষ্ট হাউচটো যোৱাবাৰ আলোচনা হৈছিলে। এইবাৰ এই ফাইনেন্সিয়েল ইয়াৰত তেখেতসকলৰ গেষ্ট হাউচটো ইয়াত নিৰ্মাণ কৰি দিয়া হ'ব। বিটিআৰ চৰকাৰৰ পৰা টংলা ইস্কনত বিভিন্ন অঞ্চলৰ পৰা অতিথি আহে, সেইসকল থকাৰ কাৰণে এটা গেষ্ট হাউচ আমি ধুনীয়াকৈ নিৰ্মাণ কৰি দিম।